নমস্কাৰ বন্ধুসকল, স্বাগতম জনালোঁ মোৰ অন্য এটা ব্লগ ভিডিঅ'লৈ। আপোনালোকে চাই আছে মোৰ পকা চুলিও চুলি পকিলে বুঢ়াই মানে মোৰ 10 বছৰমান বয়স পাই চুলি পকিছে বাৰু। আৰু তেতিয়া উঘলা মানুহ নাছিলে, বেলেগ কোনেও নুঘালে হ'লে, কিন্তু এতিয়া মোৰ মানুহজনীয়ে এতিয়া উঘালি চব বেলেগ জানেনে। যদিও মোৰ মাইকীজনী কলি, গাত নাই এখনো মলি। এইয়া মোক চৰি পেলাই একেবাৰে। তো আপোনালোকেও এনেকুৱা কয় যদি কমেণ্ট কৰি জনাবচোন। এইকেইদিন মানে একদম পানী লগা জ্বৰ বৰ দীঘলীয়াকৈ লাগিছে। কৰোণা হৈছে যেনে পাইছোঁ, কিন্তু কৰোণা বুলি এবাৰ নিউজবিলাকে দিয়া নাই যদিও কৰোণা কি নাই হোৱা বুলি ভাবিছে নে কি পৃথিৱীত। নিউজবোৰে মানে একেবোৰ নিউজকে যদি দি থাকে মানুহবোৰে নোচোৱা হৈ যায়, তো সেইবাবে মানে দিবলৈ এৰিলে আৰু তেওঁলোকৰ ভিউ নাহিব। তো একেটা নিউজকে যদি বাৰে বাৰে দি থাকে ভিউ ক'ৰ পৰা আহিব, আৰু ভিউ নাহিলে পইচা নাপায়। মই ভিডিঅ' বনাই কোনো ইউটিউবৰ পইচা চইচা এটকাও পোৱা নাই আজিলৈকে। তো আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিব সেইকাৰণে, আৰু লাইক এটা কৰি দিব। আৰু লাইক কৰে ডিছলাইক কৰে আপোনালোকৰ ওপৰত কথা, কিন্তু ছাবস্ক্ৰাইবটো কৰিবলৈ নেপাহৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ ভিডিঅ'বোৰ বনাওঁতে বহুত কষ্ট হয়, ব্লগ ভিডিঅ' বনাওঁতেও বহুত কষ্ট হয়, আৰু সেই কষ্টটো বিনিময়ত ছাবস্ক্ৰাইবটো কৰি দিব। আৰু ভিডিঅ'ত যদি বেয়া হৈছে লাইক কৰিব, যদি ভাল হয় কি বকিছোঁ মই, যদি ভাল হয় লাইক কৰিব, বেয়া হ'লে ডিছলাইক কৰিব। বস্তুৱে লৈ লৈছে যে আজি পইচা ফাঁক মাৰিছা নি? ফাঁক নেমাৰিবা দেই, একদম গধূলি ফাঁক মাৰিবা। মাৰিলেও কেইটকা আছে মই হিচাপ কৰি থোৱা নাই, তুমি ফাঁক মাৰিবলৈ চান্সটো দি দিছোঁ। খতম। ফাঁক মাৰিলে কি হ'ব, পইচাকেইটা যেতিয়া বিপদ হয়, কিবা বেমাৰ আজাৰ হয়, মানুহজনীয়ে উলিয়াই দিবই লাগে, থৈ দিবলৈ নাপায়। সেইকাৰণে মানে এটকা দুটকা ফাঁক মাৰিবলৈ চান্সটো দি দিছোঁ, কাৰণ মাইকী মানুহবিলাক এনেকুৱাই হ'ব লাগে। मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ। 2 টকা লুকুৱাই ৰাখিলে মানে কেতিয়া বিপদৰ সময়ত ৰক্ষা পৰে। 1 টকা 2 টকা বুলি এবাৰ 5,000 টকা উলিয়াই দিছিলে, ধেমালি নহয় আকৌ দেই, মই গমেই নাপালোঁ। এতিয়া সেয়া ফাঁক মাৰিছে, দেখিছে নাই? ফাঁক মাৰি ষ্টাইলটো এনেকৈ মাৰে, মই কিন্তু দেখি আছোঁ। অঁ হ'ব দিয়া, 20 টকা লৈ দোকানলৈ গ'ল আৰু মণি পাছটো মোক দিলে। তো বন্ধুসকল, সেইখিনি গাটো ভাল নাই বুলি সেনেকৈ ব্লগ বাহিৰলৈ যাবলৈ পোৱা নাই। তো ঘৰতে এয়া আৰু এতিয়া অকণমান শুই আছিলোঁ, যদিও টোপনি নধৰিলে সিমান। মহ কেইটামানে কামুৰিলে, মানে শুই আছিলোঁ মানে বাহিৰতে অকণমান শুইছিলোঁ, আৰু মহে কামুৰাৰ পৰা টোপনি ভাগি গ'ল। টোপনি ধৰিছিলোঁ যদিও টোপনি যাবলৈ নাপালোঁ। আৰু এতিয়া সময় 3-4 মানেই বাজিলে চাগে, এতিয়া শুবলৈ সময় নাই। গতিকে অকণমান এই ঘৰৰ দাঁতিতে চাহতে বহিছোঁ, আনফালে ৰ'দ পৰি আছে। ঘৰৰ কামবিলাকো কৰিবলৈ থাকি গৈছে, কিন্তু গাটো ভাল নাই বুলি কাম কৰা নাই। যদি কাম লাগি দিওঁ হয়তো বেমাৰটো বেছি হ'ব পাৰে, নহয় জানো? ডিঙিটো মানে হিপ গিলিব পৰা নাই, হিপ গিলিব নোৱাৰি, হিপ গিলিলে বিষায়। তো সেইকাৰণে, আৰু নাকটো বন্ধ হৈ থাকে, আৰু মাথা বিষ হৈ আছে, সেইকাৰণে কামত লগা নাই। যেতিয়াই গা ভাল পাম কামতো লাগিব আৰু বাহিৰতো কাম কৰিব যাব লাগিব। তো সকলো আৰু অকলশৰীয়া মানুহৰ এনেকুৱাই। এইটো হৈছে পাপু। কেইটা বাজিলে? এতিয়া 4টা বাজিলে, আৰু বেটি আহি তাৰপৰা চাই আছে। জুম নহয়, কি বস্তু আহিছে? কি বস্তু পিন্ধিবলৈ? এইটো কি পিন্ধিব লৈছে? এইবোৰ ক'ৰ পৰা শিকিলা সেনেকৈ পিন্ধিবলৈ? সিহঁতি কোনে শিকালে কোৱা? কোনে শিকালে? মাকজনী দোকানৰ পৰা পাই গ'লি। কি আনিছে বা? কি আনিছা? অঁ তুমি ভাত খোৱাই নাই? খোৱা তুমিয়ে খাই লোৱা, মই ভাত খালোঁ নহয়, মই মেগী নাখাওঁ। আৰু কিন্তু টিকলি পিন্ধিবলৈ ৰছী পা কোনে শিকালে? আৰু ঠিক আছে বন্ধুসকল, ৰাখিছোঁ এতিয়ালৈ, আৰু আজিলৈ ইমানেই। তো সকলোৱে সুখত থাকক, হাঁহি থাকক। তো ব্লগ চেনেল চাই থাকিব মাজে মাজে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, আৰু লাইক নেমাৰিলেও ডিছলাইক মাৰিব। তো আজিলৈ বাই।